যি বিটিআৰত কাণ নাই, বিটিআৰত মানে নাক নাই, বিটিআৰত হাত নাই, বিটিআৰত আজি ভৰি নাই, এই ধৰণৰ আজি বিটিআৰত কেইখন গাঁও আছে। মুখেদি কয় অলংগী লৈ মানে মাইনাউচি অলংগী তেখেতসকলে ডিষ্ট্ৰিক্ট বনাব, তাত লৈ মানে এক্সপাণ্ড কৰিব, কিন্তু এইটো কিমান সম্ভৱ। যে হাগ্ৰামা মহিলাই ডাঙৰীয়া অনা যিটো BTC, এই BTC তেখেতসকলে মানে বহি ফালে আজি মানে পাৰ্চেণ্ট খাবলৈ মানে তেখেতে খাই আছে, পাৰ্চেণ্ট খাই আছে। ঠিকাদাৰবিলাকে জানে, আজি ঠিকাদাৰবিলাকে জানে। ইয়াৰ লাজ নাই, ইয়াৰ লাজ নাই, নীলাজ হয়। ইয়াক কি কয়, এইটো বড়োত গাংগা থোপা কৰে, ফুটুকাৰ ফেন, ইয়াৰ কথাবিলাক বড়োবিলাকে ফুটলা বুলি কয়, শ্বৰ্ট টেম্পাৰ। তেখেতে শ্বৰ্ট টেম্পাৰ হয়, এই লাজ লগা কথা। তেখেতসকলে বিটিআৰ ইয়াত দুৰ্বল দলবিলাকেহে এনেকৈ এলায়েঞ্চ কৰে। কৈছেহে আগতে কামটো কৰি দেখক। বিটিআৰ চুক্তিটো বহুতখিনি ডাঙৰ ডাঙৰ আঁচনি আছিল। আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটি মানে ৰেল ডাবা কাৰখানাৰ কথা কৈছিল, এগ্ৰিকালচাৰ কলেজৰ কথা কৈছিল, ফৰেষ্ট স্কুলৰ কথা কৈছিল, বিভিন্ন কথা কৈছিল। BTCৰ কিছুমান গাঁও কৰ্তন কৰি মানে এইপিনে অলংগী লৈ মানে মাইনাউচি অলংগী ডিষ্ট্ৰিক্ট বনোৱাৰ কথা কৈছিল। এইটো কৈছিলহে, এইটো বাস্তৱতো হোৱা নাই। আজি বিটিআৰ চুক্তি কিমান হ'ল, 2 বছৰ হ'বলৈ গৈ আছে। কিনো এটা মানে দফা ইমপ্লিমেণ্ট আছে, একো হোৱা নাই। মুখেদি ক'লেতো নহয়, কাম কৰি দেখুৱাব লাগিব। প্ৰতিদিনটো মই দেখা নাই। BTCৰ যিবিলাক প্ৰিন্সিপাল ছেক্ৰেটাৰী, সেই প্ৰিন্সিপাল ছেক্ৰেটাৰীক BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াই আজি কণ্ট্ৰল কৰিব পৰা নাই। চাওক, তামোলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যোৱা 7 আৰু 8 তাৰিখে আমাৰ তামোলপুৰ সমষ্টিৰ বিভিন্ন ৰাজনীতিক দলৰ পৰা আৰু নিৰ্দলীয়ভাৱেও নমিনেশ্যন দিছিল। টোটেল 9জন আছিলে। তাৰে ভিতৰত আজি উইথড্ৰলৰ লাষ্ট ডেট আছিলে, আৰু আজি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট 3জন নমিনেশ্যন উইথড্ৰ কৰিছে। ইয়াৰ ভিতৰত ইমানুৱেল মুছাহাৰী, চন্দী বসুমতাৰী আৰু দেৱেন বড়ো, এই 3জন ব্যক্তিয়ে আজি নমিনেশ্যন উইথড্ৰ কৰিছে। বৰ্তমান 6জন কেণ্ডিডেট তামোলপুৰ বিধানসভা সমষ্টিত আছে। তাৰে ভিতৰত কংগ্ৰেছৰ ভাস্কৰ দাহাল ডাঙৰীয়া, UPPLৰ জলেন দৈমাৰী ডাঙৰীয়া, লগতে গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন্দ্ৰ নাথ ডেকা ডাঙৰীয়া, ইণ্ডিপেণ্ডেণ্ট যশৱন্ত চৌহান ডাঙৰীয়া, আৰু ভোটাৰ্ছ পাৰ্টি অফ ইণ্ডিয়াৰ ৰাজকুমাৰ বসুমতাৰী ডাঙৰীয়া, ৰাজকুমাৰ বড়ো ডাঙৰীয়া, আৰু লগতে মই আছোঁ। বৰ্তমান 6জন প্ৰাৰ্থী তামোলপুৰ বিধানসভা সমষ্টিত কেণ্ডিডেট হিচাপে আছে। হয়, তামোলপুৰ জিলা কমিটি BPF আৰু তামোলপুৰ জিলাৰ অন্তৰ্গত আজি 5টা ব্লক কমিটি আছে। গড়েশ্বৰ ব্লকৰ এখন গাঁও পৰে, আৰু বাকী 4টা ব্লক BPF কমিটি সম্পূৰ্ণ পৰে। এই ব্লক কমিটি 4টা আৰু গড়েশ্বৰ সমষ্টিৰ এটা গাঁও, লগতে জিলা কমিটি, প্ৰাইমাৰী কমিটিবিলাকে মোক ইণ্ডিপেণ্ডেণ্ট হ'লেও মোক এই নিৰ্বাচনত সম্পূৰ্ণভাৱে BPF দলে তামোলপুৰ জিলা কমিটিৰ অন্তৰ্গত সকলো কমিটিয়ে মোক ছাপোৰ্ট কৰিছে। মই তেতিয়া সিদিনাও কৈছোঁ, সদায় কৈ আছোঁ, মই BPFে হয়, জন্ম লগ্নৰে পৰা মই BPF, মই কৈ আছোঁ, এতিয়াও BPF আৰু ভৱিষ্যতেও মই BPF হ'ম। হাইজেক আগতে কৰিছিলোঁ, হয়তো নিজেও ইচ্ছা থাকিব লাগিব। হাইজেক কৰিম বুলি ইমান সহজত নোৱাৰে। নিজে যদি ইচ্ছা নাথাকে হাইজেক কেনেকৈ হ'ব। গতিকে আগৰ যিবিলাক কেণ্ডিডেট নিজক লৈ তেখেতৰ কনফিডেন্স নাছিল, ইয়াৰ কাৰণে তেখেতে BJPত যোগদান কৰিছিল। তথাপিও তামোলপুৰ বিধানসভা সমষ্টিত আমাৰ BPF দলৰ যিটো শক্তি,
এই শক্তি আমি নাঙলৰ প্ৰতীকত আমি দেখুৱাইছিলোঁ। তেতিয়া আমি 46,635টা ভোট আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ল জলেন দৈমাৰী। তো আপুনি নিৰ্দলীয়ভাৱে এই তিনিটা পাৰ্টিক হৰুৱাব পাৰিব নেকি? ইয়াত দুৰ্বল দলবিলাকেহে এনেকৈ এলায়েন্স কৰে। মইতো নিজকে গজগজীয়া ভাবি আছোঁ। মই গণেশ কছাৰী হিচাপেও বা আমাৰ তামোলপুৰ জিলা BPFৰ অন্তৰ্গত যিসকল BPF দলৰ নেতা কৰ্মী, আমাৰ ছাপৰ্টাৰ ভোটাৰ্ছ সকলো এক হ'লে ৰাইজৰ উন্নয়ন কৰাৰ স্বাৰ্থত যিহেতু আমি ওলাই আহিছোঁ। আজি বিভিন্ন সমস্যা আছে, খোৱা পানীৰ ব্যৱস্থা এতিয়াও কিছুমান জাগাত আছে, উত্তৰ অঞ্চলত আছে। যাতায়াতৰ ব্যৱস্থা বিগত 17 বছৰে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত বহুখিনি দিশত আমি উন্নয়ন কৰিছোঁ। দলঙেই হওক, ৰাস্তাই হওক, আমি কৃষকসকলৰ কাৰণে আমি খেতি পথাৰত পানী যোগান ধৰাৰ বাবে আমি ডাঙৰ মানে ইৰিগেশ্যন স্কিমৰ জৰিয়তে আমি কৃষকসকলক পানী যোগান ধৰিছোঁ। শিক্ষা দিশত আজি BTC অঞ্চলত বহুখিনি দিশত আজি আমি অনুষ্ঠান প্ৰতিষ্ঠান আনিবলৈ সক্ষম হৈছোঁ। আজি CIT, বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু BB ইঞ্জিনিয়াৰিং কলেজ, লগতে এইপিনে স্বাস্থ্য দিশত আমি মেডিকেল কলেজ কোকৰাঝাৰ বনাবলৈ সক্ষম হৈছোঁ। আজি নাৰ্ছিং কলেজ আমি বনাবলৈ সক্ষম হৈছোঁ। পলিটেকনিক কলেজ এডুকেশ্যন লাইনত আমি এইবিলাক কৰিব পাৰিছোঁ। আৰু বিভিন্ন ছেক্টৰত আজি BTCত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 17টা বছৰত উন্নয়ন হৈছে। আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই BTCৰ বাহিৰত বহুখিনি জাগাত আজি গেষ্ট হাউচ, যেনেকৈ আজি দিল্লীত 2খনকৈ গেষ্ট হাউচ আছে, কৈলাশ কলনী আৰু দ্বাৰকাত। ঠিক তেনেকৈ কৰ্ণাটকৰ বেংগালোৰত বেদেৰা হাল্লিত প্ৰায় 3 বিঘা মাটি আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া চৰকাৰ কৰাৰ সময়ত মাটি কিনি থোৱা হৈছে। চেন্নাইত মাটি মানে চাইছিলে। তাৰপিছত আজি মানে ৱেষ্ট বেংগলত 2খনকৈ গেষ্ট হাউচ আছে, কলকাতা, ৰাজাৰহাট, নিউ টাউনত, লগতে শিলিগুৰি যিটো মানে চালুগাৰা, ইপিনে গুৱাহাটীত 2খনকৈ আজি গেষ্ট হাউচ আছে। আজি কোকৰাঝাৰত গেষ্ট হাউচ আছে। আজি BTC পোৱাৰ পিছত আমি 4খন জিলা পোৱাৰ পিছত আজি মানে 4টাকৈ মানে এডমিনিষ্ট্ৰেটিভ আজি প্ৰশাসনিক মানে DC, SP এইবিলাক আছে। আৰু এনেকৈ আজি BTCত 10টাকৈ চাব ডিভিজন আছে। ঠিক তেনেকৈ BTCত আমি মানে ডাঙৰ মানে বিচনাযুক্ত মানে 200খন বিচনাযুক্ত থকা 100খন বিচনাযুক্ত থকা আজি প্ৰত্যেকখন জিলাত আমি মেডিকেল বনাবলৈ সক্ষম হৈছিলোঁ। আৰু মানে চিভিল হস্পিটেলবিলাক বনোৱা হৈছে। হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত আমি বহুখিনি মানে মডেল হস্পিটেল বনাবলৈ সক্ষম হৈছোঁ। কৃষকসকলক খেতি পথাৰত পানী যোগান ধৰিবৰ কাৰণে মই তেতিয়াই কৈছোঁ আমি ডাঙৰ বান্ধ বান্ধিছিলোঁ। এই ধৰণে আজি আমি প্লেনেটৰিয়াম বনোৱা হৈছে, এইপিনে কালচাৰেল কমপ্লেক্স বনোৱা হৈছে। বিভিন্ন দিশত আজি আমি কৈ শেষ কৰিব নোৱাৰে। ৰাস্তা ঘাট এটা সময়ত BTC অঞ্চলত যাতায়াতৰ অৱস্থা একেবাৰে মানে বেয়া অৱস্থা আছিল, কিন্তু আজি প্ৰত্যেকখন জিলাত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি যাতায়াতৰ ব্যৱস্থা উন্নত কৰিবলৈ সক্ষম হৈছোঁ। GSP চৰকাৰ চলি আছে, তো GSP আকৌ দুয়োটা দলৰ এগেইনষ্টত কেণ্ডিডেট দিছে, আপুনি কি ক'ব? কিবা এটা কৌশল থাকিব পাৰে তেখেতসকলৰ। হয়তো GSPয়ে ইলেকশ্যনত জিকাৰ কাৰণে তেখেতসকলে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। তেখেতসকলে যাতে UPPLত মানে এছামিজ স্পিকিং ভোট, অনাবড়ো ভোটবিলাক যাতে মানে কোনোবা বেলেগ কেণ্ডিডেটত যাতে নাযায়, গণেশ কছাৰীত যাতে নাহায়, না বিৰোধী দলৰ তাত যাতে নাযায়, এই কৌশল কৰি ফালে আজি GSPয়ে এওঁলোকে একেলগে মানে এলায়েন্সত থাকিও আজি মানে অনাবড়োৰ ভোটটো যাতে বেলেগ দলত নাযায়। কাৰণ অনাবড়ো যিটো ভোট, এই ভোটটো UPPLক তাত নাযায়। ইয়াৰ কাৰণে এই মানে এটা UPPLৰে মানে ব্ৰজেন্দ্ৰনাথ ডেকা গণ সুৰক্ষা পাৰ্টীৰ যিটো প্ৰাৰ্থী, এইটো প্ৰক্সি কেণ্ডিডেট বুলি মই ক'ব বিচাৰিছোঁ। মাজতে এটা বক্তব্য ৰাখিছে যে BTR চুক্তিমতে তামোলপুৰত মেডিকেল কলেজ, পথ আৰু পাগলাদিয়া নদীৰ ওপৰত এখন দলং হ'ব। তো এই কাৰণে ৰাইজে এইবাৰ কৰিছে, আপুনি কি ক'ব?
কৈছেহে আগতে কামটো কৰি দেখুৱাওক BTR চুক্তিটো বহুতখিনি ডাঙৰ ডাঙৰ আঁচনি আছিল আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটি মানে ৰেল ডাবা কাৰখানাৰ কথা কৈছিল এগ্ৰিকালচাৰ কলেজৰ কথা কৈছিল ফৰেষ্ট স্কুলৰ কথা কৈছিল বিভিন্ন কথা কৈছিল BTCৰ কিছুমান গাঁও কৰ্তন কৰি মানে এইপিনে অলংগী লৈ মানে মাইনৰিটি অলংগী ডিষ্ট্ৰিক্ট বনোৱাৰ কথা কৈছিল এইটো কৈছিলহে এইটো বাস্তৱতো হোৱা নাই আজি BTR চুক্তি কিমান হ'ল 2 বছৰ হ'বলৈ গৈ আছে কিনো এটা মানে দফা ইমপ্লিমেণ্ট হৈছে একো হোৱা নাই মুখেদি ক'লেতো নহয় কাম কৰি দেখুৱাব লাগিব প্ৰতিদিনটো মই দেখা নাই সমষ্টিত তামোলপুৰ সমষ্টিত ইউপিপিএলে জলেন ডে চেছ কৰিব পাৰিব এওঁলোকৰ মানে সাহস হোৱা নাই লোকেল নেতৃত্ব বা যিবিলাক প্ৰাৰ্থী তাৰ সাহস নোহোৱাৰ কাৰণে হাৰি লৈছে এইটোৱে ক'ব লাগিব যাৰ সাহস নাই সৎ সাহসিকতা নাই যাৰ উন্নয়ন কৰিব পৰা নাই তেখেতসকলে যোৱা নিৰ্বাচনত বহুখিনি প্ৰতিশ্ৰুতি দিছিল যেনেকৈ প্ৰত্যেক ঘৰে ঘৰে যিবিলাক শিক্ষিত ল'ৰা ছোৱালী আছে তেখেতসকলক চাকৰি দিয়াৰ কথা আছিল এইবিলাক কৰিব পৰা নাই ফেইলাৰ হৈছে আজি BTCত যিবিলাক মানে এডুকেশ্যন ডিপাৰ্টমেণ্টত মানে ভেকেণ্ট পোষ্ট আছিল সেইবিলাকত বাহিৰৰ পৰা ল'ৰা ছোৱালী আহি ফালে BTCত আজি মানে ফিল আপ কৰিছে হাগ্ৰামা মহিলা ডাঙৰীয়াই আগত চৰকাৰ চলাৰ সময়ত BTCৰ বাহিৰৰ কোনো এজন ল'ৰা ছোৱালীক ইয়াত মানে BTCৰ ভিতৰত চাকৰি দিয়া নাছিল BTCত যদি ভেকেণ্ট আছিল হাগ্ৰামা মহিলা ডাঙৰীয়াই BTC অঞ্চলৰ ল'ৰা ছোৱালীক সুবিধা দিছিল তেখেতসকলে যোৱা নিৰ্বাচনত আমাৰ মহিলাসকলক মানে সেল্ফ হেল্প গ্ৰুপবিলাকক ৭৫,০০০কৈ পইচা দিয়াৰ কথা কৈছে সেইবিলাক কৰিব পৰা নাই গতিকে তেখেতসকলে যিখিনি প্ৰতিশ্ৰুতি দিছে এইখিনি দিব পৰা নাই তাৰ কাৰণে ৰাইজৰ ওচৰত তেখেতসকল লোকেল লিডাৰবিলাকে যাবলৈ সাহস হোৱা নাই তাৰ কাৰণে দূৰৰ পৰা হায়াৰ আনিছে ফুটবল খেলিলে হায়াৰ যি আনে জিকিবৰ কাৰণে বেলেগ মানে জেগাৰ পৰা হায়াৰ আনে ঠিক ইয়াতে তামোলপুৰত নিজে ভাল খেল খেলিব নোৱাৰিব ইয়াৰ কাৰণে বাহিৰৰ পৰা হায়াৰ আনিছে বুলি মই ভাবোঁ মই তেখেতে কৈছে মুখতহে কৈছে ফিতাটো কাটা দেখা নাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলা ডাঙৰীয়াক সদায় সমালোচনা কৰি থাকে 17 বছৰ একো কৰা নাই কেইটা গেষ্ট হাউচ বনাইছে নৈ মহিয়া কেইটা বান বান্ধিছে এই মানে ইউপিপিএলৰ চৰকাৰে আজি কেইটা বান বান্ধিছে কেইখন মেডিকেল বনাইছে কেইখন মানে দলং বনাইছে কেইখন স্কুল ঘৰ বনাইছে কেইখন ক্লাব ঘৰ বনাইছে কেইটা মানে ষ্টেডিয়াম বনাইছে দেখুৱাই দিয়ক হাগ্ৰামা মহিলা ডাঙৰীয়াতে গোটেই দিশত কাম কৰিছে মই তেতিয়াই কৈছোঁ স্পৰ্টছ দিশতে হওক কালচাৰ দিশতে হওক কোনটো দিশত নহয় সম্পূৰ্ণ সকলো দিশত হাগ্ৰামা মহিলা ডাঙৰীয়া আজি 17টা বছৰে উন্নয়ন কৰাৰ কাৰণে আজি হাগ্ৰামা মহিলা ডাঙৰীয়া বনোৱা ৰাস্তাইদি আজি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ সকলে মানে চাইৰেন বজাই লগতে আকৌ তেখেতৰ পৰিবাৰো আজি চাইৰেন বজাইছে মই দেখা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী তেখেতে আজি অসমত মানে চাইৰেন বজা মই দেখা নাই কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো মানে পৰিবাৰ তেখেতে মানে ইমান চাইৰেন বজাই গাঁও অঞ্চলত আজি সদায় মানে চাইৰেন কাণ ঘোলা হৈছে ৰাইজে আমিওতো এটা সময় ৰেড লাইট পাইছিলোঁ তেখেতসকলৰ ৰেড লাইটো নাই খালি সেই পুলিচৰ মানে সিকিউৰিটিৰ মানে এটা লাইট আছে তেখেতসকলৰ চাইৰেন আছে সেই সময়ত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ চৰকাৰৰ সময়ত আমি বিলাকে ৰেড লাইটটো পাইছিল আকৌ সিকিউৰিটিবিলাকৰ তাতো মানে লাইট আছে কিন্তু মই বাহিৰৰ পৰা আহিলে সেই চাৰিআলিৰ পৰা মানে গাঁৱৰ অঞ্চললৈ আহিলে মই লাইটো জ্বলোৱা নাছিল চাইৰেন বজোৱা নাছিল কেতিয়াবা মানে হেৰিত কি কয় হাইৱেত মানে ট্ৰাকবিলাকৰ মানে ৰাস্তা অলপ ক্লিয়াৰ কৰিবৰ কাৰণে লাইটখিনি জ্বলাইছিলোঁ চাইৰেন বজোৱা নাছিলে চাইৰেন বজাবলৈ মই লাজ পাইছিলোঁ BTC মানে তামোলপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন দিশত উন্নয়ন মই তেতিয়াও কৈছোঁ আজি যাতায়াতৰ ব্যৱস্থা উন্নত কৰিবলগীয়া আছে ঠিক তেনেকৈ কৃষকসকলক খেতিপথাৰ পানী যোগান ধৰা আছে খোৱা পানী ব্যৱস্থা কৰিবলগীয়া আছে নিবনুৱা সমস্যা জীয়াই থকাৰ যিটো সমস্যা যিবিলাক বেকাৰ ল'ৰা ছোৱালী আছে তেখেতসকলক কেনেকৈ সংস্থাপন কৰিব পাৰে মোৰ নিজৰ কেপাচিটি অনুযায়ী তেখেতসকলক মানে সংস্থাপন দিয়া এইবিলাক উদ্দেশ্য মোৰ আছে বহুখিনি সেক্টৰত মই উন্নয়ন শান্তি একতা আজি BTC অঞ্চলৰ বা সেই তামোলপুৰ বিধানসভা অঞ্চলৰ যিবিলাক জাতি জনগোষ্ঠী আছে ভাষা ভাষী ধৰ্মাৱলম্বী মানুহ আছে তেখেতসকলৰ মাজত একতা শান্তি আৰু উন্নয়ন এইটোৱে মোৰ উদ্দেশ্য ই অন্ধ হ'ব লাগিব যদি কামে কৰা নাছিল
ওদালগুৰিৰ পৰা তামোলপুৰ ইউটি ৰোড তাত মানে বাল্টি নদীত দলং নাছিল, ৰাস্তা নাছিল, পুঠিমাৰী নদীত ৰাস্তা নাছিল, শুক্লাই নদীত ৰাস্তা নাছিল, আৰু সিপিনে মানে ভৰলা নদীত নাছিল, ননা নদীত দলং নাছিল, ৰাস্তা নাছিল। সিফালে মানুহে পৃথিৱী জন্ম হোৱাৰ পৰা আমি এই অঞ্চলৰ ৰাইজে পূব আৰু পশ্চিমে ওদালগুৰিৰ পৰা তামোলপুৰলৈ গাড়ী নিব পৰা ব্যৱস্থা নাছিল। সেইবিলাক হ'ল আজি মানে বিভিন্ন জাগাত মই কৈ শেষ কৰিব নোৱাৰে, আপোনালোকে দেখে। মই শুক্লাই চেৰফাঙৰ এটা সময়ত মই MCLA আছিলোঁ বা BTC EM আছিলোঁ, মানে জিৰ'ৰ পৰা মই কাম কৰিছিলোঁ। 1 কিলোমিটাৰ ৰাস্তা পাক্কা নাছিল শুক্লাই চেৰফাঙত, কিন্তু 45টা ৰাস্তা প্ৰায় 150 কিলোমিটাৰ ৰাস্তা পাক্কা কৰিবলৈ সক্ষম হৈছিল। প্ৰায় 16টা মানে AIBB আঁচনিৰ জৰিয়তে আমি কৃষকসকলক বান্ধিছিলোঁ। আমি বঙালীপাৰাত মানে মিনি PHC নতুনকৈ কৰিছিলোঁ। আজি শুক্লাইত আমি 30 বেডেড মেডিকেল বনাবলৈ সক্ষম হৈছিলোঁ। আৰু নাওকাটাই হওক, মহৰীপাৰাই হওক, এইবিলাকত যিবিলাক মানে আমাৰ মিনি PHC আছে, ষ্টেট ডিছপেঞ্চাৰী আছে, এইবিলাক ঘৰবিলাক বনোৱা আছিলে। নাওকাটাত 2 তালা মই মানে মিনি PHC ঘৰ বনাইছোঁ, কিন্তু অসমত 2 তালা, 2টা মানে মহলীয়া, 2 মহলীয়া মিনি PHC ক'তো নাই অসমত। আপোনালোকে বিচাৰিলে নাপাব, কিন্তু এটা মানে ইউনিফৰ্ম এটা থাকে মিনি PHC ঘৰবিলাক আসাম টাইপৰ, সেই ধৰণে আছে। গতিকে সেই ধৰণে আজি BTC অঞ্চলত হাগ্ৰামা মহিলাৰ কাৰণে আজি সামগ্ৰিকভাৱে উন্নয়ন হৈছে। কৈ আছে বিশেষ কেণ্ডিডেটটো ময়ে আছোঁ, BPF হৈয়েতো আছে। লিডাৰ কিয় নহ'ব? প্ৰত্যেক সমষ্টি আমাৰ লিডাৰ আছে, ঘোষণাহে কৰিব লাগে। কৌশলগতভাৱে হয়তো আমি হেৰি কৰিব পৰা নাই, হয়তো সময় আৰু হেৰি দি মিলাব আমি পৰা নাই। তথাপিও আজি BPFৰ মই মানে ছাপৰ্টত মই ইয়াত প্ৰাৰ্থী হিচাপে আছোঁ। কি কাৰণ আপোনালোকে সোধক, কি কাৰণ হাগ্ৰামা মহিলাৰী জেলত যাব লাগে? আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দ্বাৰা BTC সৃষ্টি হৈছিল, 4খন জিলা হৈছিল। আজি সেই হাগ্ৰামা মহিলাৰী সৃষ্টি কৰা এই BTCত তেখেতে আজি EM হৈ আছে। ই লাজ নাই, ইয়াৰ লাজ নাই, নীলাজ হয়। ইয়াক কি কয়? এইটো বড়োত গাংগা থোপা কৰে, ফুটুকাৰ ফেন। ইয়াৰ কথাবিলাক বড়োবিলাকে ফুটলা বুলি কয়, শ্বৰ্ট টেম্পাৰ। তেখেতে শ্বৰ্ট টেম্পাৰ হয়। ই লাজ লগা কথা। তেখেতসকলে BTR চুক্তি কৰি আনিছে। BTR চুক্তিৰ মানে চুক্তি কৰাৰ পিছত তেখেতসকলে এছেম্বলি বনাওক, ছেক্ৰেটাৰী বনাওক BTRৰ। আজি তেখেতসকলে BTC তেখেতসকলে আজি কিয় মানে BTR বুলি তেখেতসকলে লিখিব নোৱাৰে, নটিফিকেশ্যন কিয় দিব নোৱাৰে? চৰকাৰী যিবিলাক ৰেকৰ্ড তেখেতসকলে BTR বুলি কিয় কৰিব নোৱাৰে? আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া অনা যিটো BTC, এই BTC তেখেতসকলে মানে বহি ফালে আজি মানে পাৰ্চেণ্ট খাবলৈ মানে তেখেতে খাই আছে, পাৰ্চেণ্ট খাই আছে। ঠিকাদাৰবিলাকে জানে, আজি ঠিকাদাৰবিলাকে জানে। গতিকে BTC ভাৰতৰ মানে সংবিধানৰ গণ্ডিৰত চুক্তি হৈছিল। এইটো এটা এক্ট হয়, আইন হয়। BTR আজিৰ দিনটোত BTR মানে এক্ট হোৱা নাই। BTR যদি হৈছে এই যে মাটি বাৰী কিনিলে দলিল এটা বনাই ফাইনেন্স হেৰি কাৰণে পেকেজ কিবা পইচা দিয়াৰ কাৰণে, কিমান দামত মানে হেৰি চুক্তি হৈছে, এইবিলাক দলিল বনাই। তাৰপিছত এইটো যদি হেৰি কৰিব লাগে, ৰেজিষ্টাৰ কৰিব লাগে নিজৰ কৰিবৰ কাৰণে, ৰেজিষ্টাৰ কৰিব লাগে। ৰেজিষ্টাৰ কৰাৰ পিছত নাম জাৰি কৰিব লাগে, নাম জাৰি কৰাৰ পিছত জমাবন্দী ওলায়, হয় না নহয়? আজি BTC একৰ্ড হৈছে। BTC একৰ্ড হোৱাৰ পিছত ভাৰতৰ 2টা সংসদ আছে, যেনেকৈ লোকসভা আৰু ৰাজ্যসভা। এই 2টা পাৰ্লিমেণ্টত বিল পাছ হৈ ফালে ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াই মানে এই চুক্তিখন স্বাক্ষৰ কৰিছে। আজি BTCটো মানে সাংবিধানিক, BTRটো সাংবিধানিক নহয়। BTR এতিয়াও মানে সম্পূৰ্ণ হয় ইনমেচিউৰ্ড। আজি BTRত কাণ নাই, BTRত মানে নাক নাই, BTRত হাত নাই, BTRত আজি ভৰি নাই, এই ধৰণৰ। আজি BTRত কেইখন গাঁও আছে? BTCত আমাৰ 3079টা আজি গাঁও আছে, 32 লক্ষ মানে হেৰি আছে, জনসংখ্যা আছে। BTRত কেই লক্ষ মানে হেৰি আছে, জনসংখ্যা আছে? গাঁও কেইখন আছে? সীমা কোনটো লৈ ফালে সীমা?
আজি তেখেতসকলে গাঁও কৰ্তন কৰাৰ কাৰণে আজি চুক্তি কৰি আহিছে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াই বহুখিনি গাঁও মানে ডাঙৰ এৰিয়া পাইছে মাটি পাইছিল এইটো আজি অসম চৰকাৰক তেখেতসকলে আকৌ গতাই দিব বিচাৰিছে আজি বিটিচিৰ পৰা গাঁও কৰ্তন কৰাৰ কথা কৈছে মুখিতে কয় অলংগী লৈ মানে মাইনাউচি অলংগী তেখেতসকলে ডিষ্ট্ৰিক্ট বনাব তাত লৈ মানে এক্সপাণ্ড কৰিব কিন্তু এইটো কিমান সম্ভৱ নহয় তাৰ কাৰণে আমি কৈছোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়াই যিটো মানে বিটিচি সৃষ্টি কৰিছিল এইটো সাংবিধানিক আছিল আৰু আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াই যিখিনি 6 শিডিউলৰ পাৱাৰ পাইছিল এই পাৱাৰবিলাক আজি অসম চৰকাৰক এটাকৈ হস্তান্তৰ কৰি আছে আজি মানে 16টা ডিপাৰ্টমেণ্ট ডিচিৰ হাতত অৰ্পণ কৰিছে এইটো লজ্জাজনক আজি বিটিচিৰ যিবিলাক প্ৰিন্সিপাল ছেক্ৰেটাৰী সেই প্ৰিন্সিপাল ছেক্ৰেটাৰীক বিটিচিৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াই আজি কণ্ট্ৰল কৰিব পৰা নাই এটা সময়ত প্ৰিন্সিপাল ছেক্ৰেটাৰী কিবা কাম থাকিলে আমি টেবুলত মাতি আনিছিলোঁ আজিৰ দিনটোত লাজ লগা কথা EM বিলাকে মন্ত্ৰীবিলাকে মানে অফিচাৰবিলাকক শাসন কৰিব পৰা নাই আজি প্ৰিন্সিপালৰ ওচৰত মানে তেখেতসকলে লাইন লাগি পেলাই যাব লগা অৱস্থা হৈছে এইটো দুৰ্ভাগ্যজনক স্যাৰ আপুনি যেটো নিশ্চয় মই তেখেতক আমন্ত্ৰণ কৰিম আপুনি কৈছে যে মই BPFৰ সমৰ্থিত প্ৰাৰ্থী কিন্তু এতিয়া নিৰ্দলীয় হৈ নমিনেশ্যন সাবমিট কৰিছে তো এতিয়া আপোনাৰ প্ৰতীক কি হ'ব মোৰ প্ৰতীক নিৰ্দলীয় হিচাপে মই হেলিকপ্টাৰ পাইছোঁ মই লটাৰী লাগা যেন লাগিছে মোৰ অনুভৱ হৈছে কাৰণ এই প্ৰতীকটো ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই ডিমাণ্ড কৰিছিল কিন্তু ময়ো ফাৰ্ষ্ট পছন্দ হিচাপে হেলিকপ্টাৰ দিছিলোঁ কিন্তু মোৰকৈ আগত ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই ডিমাণ্ড কৰিছিল আৰু এলফাবেটিকেলি তেখেতে ই আৰু মই জি আছিলোঁ আৰু মই দ্বিতীয় পছন্দ হিচাপে অটো ৰিক্সা দিছিলোঁ হয়তো ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই যদি উইথড্ৰ নকৰিলে হয় আজি তেতিয়া মই অটো ৰিক্সা পালে হয় আৰু ইমানুৱেল মুছাহাৰীয়ে মানে হেলিকপ্টাৰ পালে হয় তাৰ কাৰণে মই ভাবিছোঁ আজি লটাৰী লাগিছে মানে হেলিকপ্টাৰ প্ৰতীক মই পাবলৈ সক্ষম হৈছে মই বহুত সুখী ইমানুৱেল মুছাহাৰী ডাঙৰীয়া অকল ইমানুৱেল মুছাহাৰী নহয় আজি UPPLৰ GSPৰ বহুজন নেতা কৰ্মী মানে ৰিজাইন দি আছে ডিষ্ট্ৰিক্ট লিডাৰ ব্লক লিডাৰ প্ৰাইমাৰী লিডাৰবিলাক চেয়াৰমেন ভাইচ চেয়াৰমেনসকলে ইতিমধ্যে UPPL দলৰ পৰা মোৰ লগত আহিছে আৰু নিশ্চয় ইমানুৱেল মুছাহাৰী ডাঙৰীয়াৰ যিবিলাক নেতা কৰ্মী যে তেখেত মানে যি ভোটাৰ্ছ তেখেতসকলে আহিব তামোলপুৰবাসী ৰাইজলৈ আপোনাৰ কি আহ্বান মোৰ এটাই আহ্বান যেটো মই BPF দলৰ এজন কৰ্মী আছিলোঁ আৰু আমি আগতে নাঙলৰ ছবিতে আমি ইলেকশ্যন খেলি আছিলোঁ এইবাৰ আমি নাঙলৰ ছবি তামোলপুৰবাসী ৰাইজক আমি দিব পৰা নাই ইয়াৰ কাৰণে এইবাৰ আমি হেলিকপ্টাৰৰ মানে এই ছবিত ৰাইজে মোক ভোট দিব লাগিব ইয়াৰ কাৰণে নাঙলৰ বাহিৰে মোক মানে হেলিকপ্টাৰৰ ছবিত যাতে সকলোৱে ভোট দিয়ে এইটো মই বিনম্ৰ অনুৰোধ কৰিছোঁ